ক্ৰমান্বয়ে চৰাইদেউ জিলাৰ শিক্ষাৰ যিটো ব্যৱস্থাত আগবাঢ়ি যোৱা দেখা পাইছোঁ। বহুত জায়গাত মই দেখিছোঁ যে আমাৰ ফিনলেণ্ডক এটা এক্সাম্পল দিছোঁ। ফিনলেণ্ডত এতিয়া ইতিমধ্যে কোনো হেণ্ড ৰাইটিং নিশিকায়, ABCD ষ্ট্ৰেইট অৱে সিহঁতক কীবৰ্ড শিকায়। সমগ্ৰ পৃথিৱীৰ ভিতৰতে শিক্ষা জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাটো আমাৰ দেশ বা আমাৰ ভূমি অতি প্ৰাচীন। এই দেশৰ ভূমিত শিক্ষক বা শিক্ষাগুৰুসকলক আমাৰ দেশৰ পৰম্পৰাত এটা অতি মান্য স্থানত অধিষ্ঠিত কৰা হৈছে। শিক্ষকতাৰ বৃত্তিৰ নিচিনা এটা বৃত্তি আৰু হয়তো এই পৃথিৱীত নাই। যিসকল শিক্ষাগুৰুৱে জন্মৰ 3 বছৰ পাছতেই আমাৰ মৃণাল কুমাৰ ছাৰে কোৱাৰ দৰে প্ৰথম ক খ অ আ শিকায়। লগতে এখন সম্বৰ্ধনা পত্ৰ কুমাৰ বৰুৱা ছাৰে শ্ৰীযুত মৃণাল কুমাৰ বৰুৱা ছাৰে তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিব। সম্বৰ্ধনা সহায় আগবঢ়াই দিব। বজন চাংমা ছাৰলৈ সম্বৰ্ধনা কৰা নিজ নিজ কৰ্মক্ষেত্ৰলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই চৰাইদেউ জিলাৰ শিক্ষা খণ্ডটোক মহিমামণ্ডিত কৰাৰ প্ৰয়াসত ব্ৰতী প্ৰতিগৰাকী মাননীয় শিক্ষাগুৰুলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। এয়া শ্ৰীযুত সুৰেশ মোহন ছাৰ, এগৰাকী সংস্কৃতিবান ব্যক্তি। আমি উপস্থিত সকলোকে বঁটা প্ৰাপকসকলক সহায় জনাই একোটিকৈ হাত চাপৰিলৈ উদগনি জনাবৰ কাৰণে এয়া সোণাৰী হ'ল গীতিকাৰী পাৰ্বতী প্ৰসাদ বৰুৱাৰ ঠাই। পাৰ্বতী প্ৰসাদ বৰুৱাই এটা গীতত কৈছে, কি আছে কি দিম আমি। বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ মাননীয় সহকাৰী অধ্যাপক মৃণাল কুমাৰ বৰুৱা ছাৰলৈ আমাৰ সম্বৰ্ধনা পত্ৰ আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ উপায়ুক্ত মহোদয় শ্ৰীযুত পল বৰুৱা ছাৰে খামং ছাৰলৈ আমাৰ সকলোৰে হৈ সম্বৰ্ধনা সফল আগবঢ়াই দিব।